আহিছই যেতিয়া কমসে কম নিজৰ মুখখনটো ঢাকি ল। অকল দুই ধৰণৰ মানুহে ইনডোৰত সানগ্লাसेस পিন্ধে। কোন? ফিল্ম ষ্টাৰ আৰু মক্কেল। ফিল্ম ষ্টাৰটো মই নহয়, সেইকাৰণে এতিয়া ফুল মক্কেল লাগিছে। ফালতু কথা বন্ধ কৰ। আৰু এইবিলাক কি কিনি আছ? এইটো কাৰ কাৰণে? এটা মই ৰাখিয়ে থওঁ এমাৰ্জেঞ্চিৰ কাৰণে। কেনে ধৰণৰ ইমাৰ্জেঞ্চি? ঘপককে হৈ গ'লে সিহঁতে মুখে পঠিয়াই লৈ আনিবলৈ, সেইকাৰণে ঘৰৰ পৰা এটা লৈয়ে থওঁ। সিহঁত মানে? এড্ৰিয়ানা লুচি। কোন এড্ৰিয়ানা লুচি? মানে কাজিয়া কৰি আহিলি। এই যিয়ে নহওক তই এই তেজপুৰতহে কিনিব পালিনে? ঢেকীয়াজুলিৰ পৰা কিনিব লাগিছিল। হোটেলত যা আৰু ৰুমত সোমাই থাক। কোনটো হোটেল? তাৰ মানে আমি লগ নাপালে তই হোটেলৰ নাম চাম পাহৰি হেৰায়ে থাকিলি হয়। হোটেল কেফ। কি কৰিম মই তাত? নিজৰ মূৰটো ভালদৰে ধুই লবি আৰু গোটেই দিনটো নাচি থাকিবি। এইটো ল, মই তোৰ কাৰণে মোবাইল কিনিব যাওঁ। ঐ চিকেনৰ কি কৰো? কণীৰ ভিতৰত সোমাই দে আকৌ। নতুন কাপোৰ পিন্ধিলে অভদ্ৰ হৈ যায় দেখোন। टाटा मोबाइल तेरी का हेलो बेबी কলিয়াবৰত অকলে হে ক'ত দেখিলা তুমি ঠিক আছে মই তাইক লিফট দি দিলো কিন্তু তাতে কি ডাঙৰ কথা হ'ল আচ্ছা ঠিক আছে মই আগত পজিটিভ আছিলো কিন্তু এতিয়াতো নহয় এই মক্কেলটো ডাইৰেক্ট মোৰ সন্মুখতে আছে আচ্ছা ঠিক আছে মই এতিয়াও পজিটিভ হয় কিন্তু ঐ মিস্টাৰ পজিটিভ অলপ আগলৈ গৈ কাজিয়া কৰ না কাম কৰি আছো ইয়াত আচ্ছা ঠিক আছে এইবাৰ ব্ৰেকআপ কৰিয়ে লওঁ দিয়া ফুল এণ্ড ফাইনেল আৰু চাই থাকা এইবাৰ মই ঘূৰি নাহো গড শপত আৰু মদ খোৱাৰ পিছততো ফোন এটাও নকৰো পাই গলো বোলে কিটা বছক দি আহো ৰুকো কেলে ৰুকো অলপ সেট ড্ৰেছিং কৰি লওঁ এইজৰ পৰা বাচিব দুটাৰে ফেস গোল্ডেন পইণ্টছত ৰাখিবি কি গোল্ডেন পইণ্টছ বাহ এক বছৰৰ পৰা কেমেৰা আছে কিন্তু ৰুল অফ থাৰ্ডছ নাজানো কি ৰুল অফ থাৰ্ডছ এইটো যদি ফ্ৰেম হয় তেনেহলে দুটা হৰাইজন্টেল লাইনছ আৰু দুটা ভাৰ্টিকেল লাইন সুবে MBA পোৱালি ফটোগ্ৰাফি লেকচাৰ পিছত দিবি কাম কৰি আছো দেখা নাই ৰুকো ওৱান লাষ্ট ফিনিচিং টাচ পালি তোৰ ফিনিচিং টাচ নে ফিনিচিং পাঞ্চ ভাইলেট মানুহ কৰবাৰ ল ফ্ৰীতে হৈ গ'ল এতিয়া ফটো টানো MBA ইয়াকে কয় বাই ওৱান গেট ওৱান ফ্ৰী লগত আৰু এটা ফ্ৰী গিফ্ট এতিয়া ফটোজ কেইটা দিয়াৰ পাছত মোৰ স্পেচিয়েল ব্ৰাউনি খাম কি স্পেচিয়েল ব্ৰাউনি যেতিয়া খাই সুপাৰমেনৰ নিচিনা উৰিবি তেতিয়াহে গম পাবি हाँ हेलो बॉस हे हमें इतना बढ़िया फोटोज मिला है कि आप फोटोज देके नंगा नाच करेंगे क्या मतलब खुशी खुशी मेंटल हो जाएंगे पता नहीं क्यों लेकिन मुझे तुम्हारे ट्रैक रिकॉर्ड पे ज्यादा भरोसा नहीं है पहले फोटोज देखूंगा उसके बाद खुशी खुशी मेंटल हो जाने के बारे में सोचूंगा हाँ लेकिन उसके पहले एक अर्जेंट काम है क्या काम बॉस उतार बे उतार क्या उतारो बॉस अबे दीपू को उठाना है हो जाएगा बॉस कुछ इनाम मिलेगा क्या हाँ 1 लाख का कॉन्ट्रैक्ट है तुम दोनों 25-25 हजार रख लेना 25,000 हो जाएगा बॉस जब यही थे तो कॉल रिसीव क्यों किया आपने ही बोला था अर्जेंट है तुझे पहले से पता था अर्जेंट है